পোনপ্ৰথমে আমি বিজনীবাসী আৰু অসমবাসীৰ ৰাইজৰ শাৰদীয় শুভেচ্ছা জ্ঞাপন থাকিলে আৰু আমি এইটো প্ৰস্তুতি মোটামুটি আমাৰ শেষৰ পথে আছে। এইটো দিনৰ ৰাতি কাম কৰি মিস্ত্ৰী এই বৰষুণৰ মাজতো কাম কৰি এইটো এতিয়া শেষ হোৱা নাই, কিন্তু শেষ হৈ যাব। আমাৰ পঞ্চমীৰ দিনা এইটো আমি মুকলি কৰিম। আৰু এইটো আমাৰ ডিজিলেণ্ড আমি এটা প্ৰস্তুত কৰিছোঁ। এইটো এটা মনোৰঞ্জন বস্তু বা সৰু সৰু বাচ্চা ছোৱালী এইটো চালে এইটো আহিলে গম পাব। এইটো আপোনালোকে টিভিত চাইছে, মোবাইলত চাইছে, কিন্তু প্ৰকৃতভাৱে আমি বিজনী শিৱ শংকৰ কলনী এইটো আনিব পাৰিছোঁ। তো ইয়াৰ কাৰণে বিজনীবাসী আৰু অসমবাসী ৰাইজক অহাৰ কাৰণে আহ্বান জনাইছোঁ। কিমান টকা ব্যয়? এইটো মোটামুটি আমাৰ ব্যয় হৈ আছে 14 পৰা 15 লাখ টকা এইটো ব্যয় হৈ আছে। লাইটিং ব্যৱস্থা আছে, লাইটিঙো আমাৰ কলকাতাৰ পৰা আহি আছে। ইটো আমাৰ 4 লাখ টকা মোটামুটি লাইটিঙে ল'লে। আৰু আমাৰ কালচাৰেল কিবা থাকিব, ষষ্ঠীৰ পৰা পঞ্চমী মুকলি হ'ব, ষষ্ঠীৰ পৰা আমাৰ এইটো ষ্টাৰ্ট হ'ব।